हाई फ्रेंड्स आपलोक सकलोके पुनर एबार मम्स वर्कसले वेलकाम जनाइছো। आजिर भिडिओत मैं फुलकबि आरु आलुरे बनवा एटा स्नैक्स रेसिपि शेयर करिब बिचारिছো। एया मैं 4 टुकुर अकमान डांगर डांगर टुकुरा करिছো फुलकबि आरु दुटा आलु लइছো पाकलि गुसाई आरु एया प्लेटत पियाज নহৰু आदा आरु केঁচা জলকীয়া लइছো। आटाइखिनि ভালকৈ ধুই ললো আৰু অকমান ধনিয়াৰ পাত লৈছো। ৰুকনি এখনৰ সহায়ত এতিয়া মই ফুলকবিৰ টুকুৰাবোৰ ৰুকি লম। আলু দুটাও ৰুকি লৈছো। ফুলকবি আৰু আলু ৰুকি লোৱাখিনি এটা বাউলত লৈ ললো। পিয়াজ আৰু ধনিয়াৰ পাতখিনি সৰু সৰুকৈ কাটি দিলো। আদা নহৰুখিনিও থেতেলিয়াই দি দিছো। ডাঙৰ চামুচেৰে 2 চামুচ বেসন দিছো। 1 চামুচ মই কৰ্নফ্লোৰ দিছো। আধা চামুচ নিমখটো আপোনালোকে পৰিমাণ অনুসৰি দিব। আধা চামুচৰো অকমান কম হালধি। আধা চামুচ ধনিয়াৰ গুৰি। আধা চামুচ জিৰাৰ গুৰি। আধা চামুচ ৰেড চিলি পাউডাৰ। মই কেঁচা জলকীয়াখিনিও কাটি দিছো, আপোনালোকক দেখুৱাই থকা নাই। হাতৰ সহায়ত আটাইখিনি মই ভালকৈ মিলাই লম আৰু প্ৰথমতে পানী দি নিদিব, আগতে মিলাই লব, যেহেতু আলু আৰু কবিৰ পৰা অকমান পানী ওলাব। মই 2 চামুচ পানী ব্যৱহাৰ কৰিছিলো, আপোনালোকে চাই লব, যদি পানীৰ প্ৰয়োজন হয় অকমান পানী ব্যৱহাৰ কৰিব আৰু যদি প্ৰয়োজন নহয় তেনেহলে নিদিব। এয়া মিডিয়াম ফ্লেমত মই এখন পেন বহুৱাই দিছো আৰু হাতত মই অকমান অইল লগাই লৈছো আৰু চাওকচোন পানীৰ পৰিমাণটো এনেকৈ দিব যাতে আমি এটা ধুনিয়া শেপ বনাব পাৰো। এয়া ট্ৰায়াঙ্গল টাইপত মই এটা শেপ বনাইছো, আপোনালোকে যিকোনো শেপ দিব পাৰে। আৰু মই পেনখনত অকমান অইল দিছিলো আৰু জুইটো মিডিয়াম ফ্লেমত ৰাখি ভালকৈ গৰম হ'বলৈ দিছিলো অইল আৰু এটা এটাকৈ এনেকৈ দি গৈছো। মই জুইটো মিডিয়াম ফ্লেমত ৰাখি ফ্ৰাই কৰিম। এয়া এটা ৰাউন্ড শেপো দি দেখুৱালো। অকমান এটা ভালকৈ হোৱাৰ পিছত আপোনালোকে উলুটাই দিব। ফ্ৰেন্ডস এইখিনিতে ক'ব বিচাৰিছো, মোৰ নতুন ভিডিঅ'বোৰ পাবলৈ আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব। এয়া এতিয়া মই এটা ফাল অকমান হোৱাৰ পিছত উলুটাই দিছো আনটো ফাল হ'বলৈ। আৰু এয়া গধুলি চাহৰ লগত খাবলৈ আমাৰ স্নেক্স ৰেডি হৈ গ'ল। অতি কম সময়তে সোৱাদ লগা স্নেক্স আপোনালোকে এনেকৈ ঘৰত বনাব পাৰে। এতিয়া যেহেতু কবিৰ দিন হৈছে, বিভিন্ন ধৰণৰ স্নেক্স আমি এনেকৈ ল'ব পাৰো আৰু ল'ৰা ছোৱালীকো ভেজিটেবল এনেকৈ আমি দিব পাৰো, খাবলৈ খুবেই ভাল হয়। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালো ভিডিঅ'টো চোৱাৰ বাবে। পুনৰ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছো। ধন্যবাদ।